ৰামচন্দ্ৰ শ্ৰী হৰি বিষ্ণু তেওঁলোকক কেন্দ্ৰ কৰিয়ে বৰ্তমান এতিয়া শ্ৰী মানে স্বয়ং নাৰায়ণ শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ চক্ৰৱৰ্তী। গতিকে শাস্ত্ৰতে এইবিলাক লিখা আছে, তেওঁক পাবলৈ খুব কঠিনো নহয়, খুব উজুও নহয়, কিন্তু গম পালেনে? গতিকে শাস্ত্ৰত ধুনীয়াকৈ বিৱৰণ দিয়া আছে। আপোনালোকে সেই হৰি মন্দিৰত আপোনালোকে জ্যেষ্ঠসকলে ভাগৱত পাঠ কৰিলে আপোনালোকে চাব, তাত কল্কি অৱতাৰৰ বিষয়ে তাত ধুনীয়াকৈ বিৱৰণ দিয়া আছে যে ভগৱানৰ কল্কি অৱতাৰ দ্বাদশ স্কন্ধত দিয়া আছে যে পৃথিৱী মণ্ডলৰ হৈভৱ পৰিম প্ৰকৃত সম্বল গাঁও। এই পৃথিৱীৰ গোলাকৃতিটো সকলোৱে পৰিচিত এখন গাঁৱৰ নাম হ'ব সম্বল নামৰ গাঁও। সেই গামেশ্বৰ, সেই গাঁৱৰ হৈভ দ্বিজবৰ, মানে দ্বিজবৰ শব্দটো হয়তো কিছুমানে বুজি পায়, হয়তো কিছুমানে বুজি নোপোৱা কাৰণে বুজাত হয়তো অলপ খেলি মেলি লাগিব পাৰে। কিন্তু দ্বিজবৰ মানে ব্ৰাহ্মণ। আপোনালোকে চাব হেমকোষত অভিধানত ধুনীয়াকৈ লিখা আছে দ্বিজবৰ মানে ব্ৰাহ্মণ। গতিকে কৈছে যে সেই গামেশ্বৰ হৈভ দ্বিজবৰ যাৰ বিষ্ণুযশা নাম, বেদৰ শাস্ত্ৰত সমস্ত পাৰ্গত। যিজন আহিব, বেদ এই পৃথিৱীত যিমান বেদ পুথি আছে সকলোতে পাৰ্গত। বেদৰ শাস্ত্ৰত সমস্ত পাৰ্গত, নেৰিব নীতি আচাৰ, পৰম ভকত পৰম ঈশ্বৰজন তাহানি গৃহত, কাৰ গৃহত? সেই সম্বল নামৰ ব্ৰাহ্মণৰ ঘৰত। তাহানি গৃহত হৈবা কল্কি অৱতাৰ। মাধৱদেৱে বাৰে বাৰে সুধিছে, প্ৰভু মই এই অধমে আপোনাৰ লগত আপোনাক চিনি নাপায়, আগতে আপোনাক বহুত আপোনাৰ লগত তৰ্ক যুদ্ধ কৰিলোঁ। এই অধমে পিছতে গম পাইছোঁ যে আপুনি জগতৰ এজন মহান পুৰুষ। গতিকে মই এই অধমে আপোনাক পিছত আগত নহ'লেও পাছত যেনেকৈ আপোনাক মই পাই এই ধন্য হৈছোঁ। গতিকে এই জগত লোকক আপোনাক প্ৰতিবাৰতে আপোনাক প্ৰয়োজন আছে। গতিকে জগতখন উদ্ধাৰ কৰিব আপুনিহে। গতিকে আপুনি ইয়াৰ পিছত আপোনাক ক'ত আহিব, কেতিয়া আহিব অলপ জনাই যাওক, যাতে জগতবাসী আপোনাক বিচাৰি ল'ব পাৰে। গতিকে সেই হেতুকে মহাপুৰুষ শংকৰদেৱে কৈছে যে মহাস্নেহ তাচম্বাক বলিলো বাণী, কলিৰ অন্তত মই জন্মিব আপুনি। কলিৰ অন্তত বুলি কৈছে। শংকৰদেৱ কেতিয়া আছিলে? কলিত নাছিলে জানো? শংকৰদেৱ কলিত আছিলে। যে ক'লে যে কলিৰ অন্তত মহাস্নেহ তাচম্বাক বলিলেহে বাণী, কলিৰ অন্তত মই জন্মিব আপুনি। যত অংশ আছে মই নিবু স্বৰূপত। যত অংশ বুলি কওঁতে আগত যিমান ৰাম কৃষ্ণ শ্ৰী হৰি বিষ্ণু যিমান আছিলে তাৰমানে সকলোকে লগত লৈ যত অংশ আছে মই নিবু স্বৰূপত। তোৰা চবে লগত সেয়ে নহয় তোমালোকেও তোৰা চবে আগে মৰা চলিবা লগত। এই বুলি তাৰা চবে গ'লেও নিজৰ স্থান, কলিৰ হৈছে 300 বৰিষ প্ৰমাণ। কেতিয়া আহিম বুলি ক'লে? প্ৰায় কলি 300 বছৰ পিছত। ঈশ্বৰেতো কেতিয়া মিছা কথা নকয়। আমি মানুহে মিছা কথা কওঁ, ঈশ্বৰে কেতিয়াও মিছা নকয়। ঈশ্বৰৰ যি মুখত যি বাক্য ওলাব সেইটো শিলৰ প্ৰতি। গতিকে ঈশ্বৰৰ কথা কৈছে যে প্ৰায় 300 বছৰ পিছত। গতিকে এইটো আমি চাব লাগিব যে শংকৰদেৱ কেতিয়া মৃত্যু হ'ল। শংকৰদেৱ মৃত্যু হ'ল 1559 চনত। গতিকে ঠাকুৰৰ কেতিয়া জন্ম